নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰুবিজ কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মাগুৰ মাছৰ লগত মচুন্দৈ আৰু নৰসিংহৰ জোল, যাৰ কাৰণে মিক্সিত মই নৰসিংহ আৰু মচুন্দৈখিনি এতিয়া পিচি ল'ম। এতিয়া মই পিচি লোৱা নৰসিংহ আৰু মচুন্দৈখিনি চাকনি এখনৰ সহায়ত চেকি লৈছোঁ, কাৰণ তাৰ বুঢ়া বুঢ়া পাতটো খাবলৈ অলপ বেয়াও হয়। জোলখিনি ওলাই গ'লে ভাল হ'ব। এতিয়া এয়া আমাৰ মচুন্দৈৰ ৰস ৰেডি হৈ গৈছে। এয়া মচুন্দৈ আৰু নৰসিংহৰ লগত মাগুৰ মাছৰ জোল ৰেডি হৈ গৈছে। দেখাতো ধুনীয়া হয় আৰু খাবলৈও বহুত টেষ্ট হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব, কাৰণ মচুন্দৈ আৰু নৰসিংহ পেটৰ কাৰণে বহুত ভাল।